জুবিন পত্নী গৰিমাৰ ওপৰত আক্ৰমণত অসুস্থ জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গক তাৰ পাছতেই মেডিকেলত ভৰ্তি কৰোৱা হৈছে গৰিমা শইকীয়া গাৰ্গক। কোনে লক্ষ্য কৰি লৈছে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গক আক্ৰমণৰ বাবে? কোনে লক্ষ্য কৰি লৈছে গৰিমা শইকীয়া গাৰ্গক? জানি আপোনালোক আচৰিত হ'ব। এই প্ৰতিবেদনত এই ভিডিঅ'টোত মই সবিশেষ আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। অতি ভয়ংকৰ খবৰ, অতি দুখ লগা এটি খবৰ। জুবিন গাৰ্গৰ অনুপস্থিতিত জুবিন গাৰ্গৰ যি পত্নী, জুবিন গাৰ্গৰ পত্নীক এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে একাংশই, আৰু সেই আক্ৰমণৰ বলিত তেওঁ বৰ্তমান অসুস্থ হৈ মেডিকেলত চিকিৎসা কৰি থাকিব লগা হৈছে, চিকিৎসা লৈ থাকিবলগীয়া হৈছে বৰ্তমান সময়ত গৰিমা শইকীয়া গাৰ্গে। মই সবিশেষ আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰি আছোঁ। জুবিন গাৰ্গ যিখিনি সময়ত জীৱিত অৱস্থাত আছিল, সেইখিনি সময়ত জুবিন গাৰ্গকো একাংশ মানুহে প্ৰায়ে অনিষ্ট কৰিবলৈ চেষ্টা কৰিছিল, প্ৰায়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল জুবিন গাৰ্গক। আৰু সেই জুবিন গাৰ্গ যিহেতু কাকো খাতিৰ নকৰে এজন মানুহ, তেওঁ কয়েই যে মই ঘেণ্টা কাকো খাতিৰ নকৰোঁ, সেইবাবেই জুবিন গাৰ্গক সহজতে বলে তেওঁলোকে পৰা নাছিল। যিমানেই জুবিন গাৰ্গৰ ওপৰত তেওঁলোকে বিতৰ্ক নকৰক কিয়, জুবিন গাৰ্গক বেয়া বুলি তেওঁলোকে নকওক কিয়, সেই জুবিন গাৰ্গে কাকো ভ্ৰক্ষেপেই কৰা নাছিল কথাবোৰত। আৰু সেই জুবিন গাৰ্গকেই কিন্তু এটা সময়ত গৈ একাংশ মুখা পিন্ধা মানুহে আমাৰ পৰা, অসমৰ পৰা আঁতৰাই লৈ গৈ জুবিন গাৰ্গক শেষ কৰি দিলে, সেয়া আমি সকলোৱে জানো। আৰু এতিয়া জুবিন গাৰ্গৰ অনুপস্থিতি, জুবিন গাৰ্গ যিহেতু আমাৰ মাজত বৰ্তমান কায়িকভাৱে নাই, কিন্তু তেওঁৰ যি অৱদানসমূহ, সেই অৱদানসমূহ আমাৰ অসমবাসী ৰাইজে কেতিয়াও কোনো কালেই পাহৰিব নোৱাৰে। প্ৰত্যেকজন অসমীয়াই গৌৰৱ কৰে এইখিনি সময়ত যে জুবিন দেশৰ আমি মানুহ, আমি কাকো ঘেণ্টা খাতিৰ নকৰোঁ বুলি কয়। আৰু এতিয়া সেই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক একাংশ মানুহে টাৰ্গেট কৰি লৈছে, একাংশ মানুহে আক্ৰমণৰ লক্ষ্য কৰি লৈছে সেইগৰাকী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক। একাংশ মুখাধাৰী জুবিন অনুৰাগী আছে, যি মুখাধাৰী জুবিন অনুৰাগীসকলে প্ৰতিদিনেই গৰিমা শইকীয়া গাৰ্গৰ ওপৰত আঙুলি টোৱাইছে। গৰিমা শইকীয়া গাৰ্গৰ বাবেই হেনো জুবিন গাৰ্গ আজি এই অৱস্থা হ'ল, অসমবাসী ৰাইজে জুবিন গাৰ্গক হেৰুৱাব লগা হ'ল, কেৱল তাৰ বাবে একমাত্ৰ গৰিমা শইকীয়া গাৰ্গৰ ভুল। এনেধৰণৰ কথাবোৰ সামাজিক মাধ্যমত ওলাই থাকে। আৰু দ্বিতীয়তে এনেধৰণৰ কথাসমূহ সামাজিক মাধ্যমত লিখে যে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ অনুপস্থিতিত, জুবিন গাৰ্গে যিহেতু ৰাজনীতি বেয়া পাইছিল, এতিয়া গৰিমা শইকীয়া গাৰ্গে ৰাজনীতিৰ পথাৰখনত নামিব, গৰিমা শইকীয়া গাৰ্গে ৰাজনীতি খেলিব, কোন দলৰ হৈ গৰিমা শইকীয়া গাৰ্গে প্ৰতিদ্বন্দ্বিতা কৰিব, বিভিন্ন ধৰণৰ কথাবোৰ সামাজিক মাধ্যমত ওলাই থাকে। তৃতীয়তে এনেকুৱা কথাবোৰো জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতে ওলাই পৰিছিল যে সেই গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ যি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক বচাবৰ কাৰণে চেষ্টা কৰিছিল। তেওঁ সামাজিক মাধ্যমত ফেচবুক লাইভত আহি কৈছিল যে জুবিন গাৰ্গৰ শেষ সময়খিনিত সিদ্ধাৰ্থ শৰ্মাক থাকিবলৈ দিয়ক। অসমবাসী ৰাজ্যটো ক্ষোভিত হৈ পৰিছিল সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত। তেতিয়া গৰিমা শইকীয়াই হাতজোৰ কৰি কৈছিল যে সিদ্ধাৰ্থ শৰ্মাক থাকিবলৈ দিয়ক। তেতিয়া অসমবাসী ৰাইজে একাংশ ভুৱা জুবিন অনুৰাগীয়ে সেই গৰিমা শইকীয়াৰ লগত সিদ্ধাৰ্থ শৰ্মাক জোৰাই দিছিল। এনেধৰণৰ কথাবোৰত এইগৰাকী গৰিমা শইকীয়া গাৰ্গে আজি জুবিন গাৰ্গৰ অনুপস্থিতিত তেওঁ এনেই ভাগি পৰিছে। যিখিনি সময়ত তেওঁক সাহস দিয়াৰ প্ৰয়োজন, তেওঁৰ কাষত থকাৰ প্ৰয়োজন, সেই সময়খিনিত যেতিয়া একাংশ মানুহে এনেদৰে মিছা কিছু বদনাম উলিয়াই থাকিব, মিছা কথাৰে তেওঁক আক্ৰমণ কৰিবৰ কাৰণে চেষ্টা কৰিব, কেৱল যে শাৰীৰিকভাৱে আক্ৰমণ কৰাটোৱে যে আক্ৰমণ সেইটো নহয়, এনেদৰেও মানসিকভাৱে আক্ৰমণ কৰি এজন মানুহক কিন্তু একেবাৰে অসুস্থ কৰি দিব পাৰে, মানুহ এজনক শেষ কৰি দিব পাৰে। গতিকে গৰিমা শইকীয়া গাৰ্গে এইবোৰ দেখা পোৱাৰ পিছত তেওঁ অসুস্থ হৈ পৰিছে। সেই কথা ইতিমধ্যে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ তেওঁ ইতিমধ্যে সামাজিক মাধ্যমত কালি লিখিছে। গতিকে এনেবোৰ কৰাৰ পৰা আপোনালোক বিৰত থাকক, পাৰিলে তেওঁৰ কাষত গৈ থিয় দিয়ক আৰু সকলোৱে জুবিন গাৰ্গৰ নিৰাপক্ষত মাত মাতক। এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ, পুনৰ লগ পাম, ধন্যবাদ।